Hello friends, আপোনালোকে চাই আছে ডিজিটেল টক্স। আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ আপোনালোকে যিকোনো এটা ডকুমেণ্টৰ দুইটা সাইড একেলগে মানে বেক সাইড আৰু ফ্ৰন্ট সাইড কেনেকৈ আপোনালোকে একেলগে একেটা পেজত আনিব পাৰে। ধৰি লওক আপোনালোকে কিবা এটা ডকুমেণ্ট কৰবা সাবমিট কৰিবলৈ হলে দুইটা সাইড একেলগে দিবলগীয়া হয়, তেতিয়া আপোনালোক বহুত সমস্যাত পৰি যায়। গতিকে এইটো কেনেকৈ আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে অতি সহজতে আৰু একেবাৰে সহজ পদ্ধতিত ধুনীয়াকৈ কেনেকৈ আপোনালোকে কৰিব পাৰে, গোটেই ষ্টেপটো আপোনালোকক গোটেই প্ৰচেছটো আপোনালোকক জনাম নোৱাৰকে। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাব। ইয়াৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এটা এপছৰ। তবে আপোনালোক প্ৰথমতে আহিব লাগিব আপোনালোকৰ প্লে ষ্টৰত আহি ইয়াত সাৰ্চ কৰিব স্প্লিট কেমেৰা বুলি। আপোনালোকে নামটো ইয়াত দেখা পাইছে SPLITCAMERA স্প্লিট কেমেৰা বুলি দেখাৰ পিছত যেটো একেবাৰে ওপৰত আহিব আপোনালোকে চাব পাৰে। এই যেটো একেবাৰে ওপৰত আহিছে এইটো আপোনালোকে এটোৰ ওপৰত ক্লিক কৰিব। মোৰ যেহেতু ইনষ্টল আছে আপোনালোকে ইনষ্টল কৰি ল'ব, আৰু যেহেতু মোৰ ইনষ্টল আছে গতিকে মই ডাইৰেক্ট ওপেন কৰি ল'ম। সো ওপেন কৰোঁতে আপোনালোকক বহুত পাৰমিশন এলাউ কৰিবলৈ ক'ব, গতিকে আপোনালোকে গোটেইখিনি পাৰমিশন এলাউ কৰি দিব। অলপ টাইম ল'ব। এতিয়া আপোনালোকে চাব পাৰে মোৰ ওচৰত এখন কাৰ্ড আছে। মই এই কাৰ্ডখনৰ দুইটা সাইড আপোনালোকক এটা পেজত আনি দেখুৱাম অতি সহজতে। আৰু আপোনালোকে চাব পাৰে ইয়াত দুইটা সাইড অটোমেটিক্যালি হৈ গৈছে। মই চাব পাৰে লেফট সাইড আৰু ৰাইট সাইড। এতিয়া লেফট সাইডটো টাৰ্ন অন হৈ আছে, মানে এই লেফট সাইডৰ ওপৰত আনি আপোনালোকে প্ৰথমে আপোনালোকৰ ডকুমেণ্টখন ৰাখিব লাগিব। ইয়াৰ পিছত ৰাইট সাইডত আপোনালোকৰ বেক সাইডটো ইয়াত আনি ৰাখিব লাগিব, উল্টা যিটো পিঠি আপোনালোকে ফ্ৰণ্টত আনিব বিচাৰে। এতিয়া মই এইটো সাইড প্ৰথমতে ইয়াত ৰাখিছোঁ। আপোনালোকে চাব পাৰে সেম প্ৰসেস ফলো কৰি আপোনালোকে যিকোনো ডকুমেণ্ট আপোনালোকে কৰিব পাৰিব। এনেকুৱা ৰখাৰ পিছত এতিয়া আপোনালোকে চাব পাৰে ৰেডি ফৰ সেকেন্ড শ্বট, মানে এতিয়া চাব পাৰে এইটো সাইড লক হৈ গৈছে। এতিয়া 2 নম্বৰ সাইডটো মানে ৰাইট সাইডটো ওপেন হৈ আছে, গতিকে এতিয়া আমি ৰাইট সাইডৰ ওপৰত আনি এনেকুৱা ৰাখি ল'ম ডকুমেণ্টখন। তো এনেকুৱা হৈ যাব। এতিয়া ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া তলত ডাউনলোডৰ তলত যেটো মাৰ্ক আছে হেতুত ক্লিক কৰিব। হেতুত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব, মানে সেভ কৰি ল'ব। আপোনালোকে চাব পাৰে মোৰ সাইজ কিন্তু ঠিক হোৱা নাই। এখন এইটো ৰাইট সাইডৰ খন অলপ বেকা হৈ গৈছে, গতিকে আপোনালোকে দুইখন মিলাই ল'ব অলপ টাইম লগাই। এতিয়া আপোনালোকে আৰু এটা সফটওয়্যাৰৰ প্ৰয়োজন হ'ব, সেইটো দিয়ে মই অলপ এইটো চিধা কৰি ল'ম বা এইটো সাইজটো অলপ ঠিক কৰি ল'ম। এতিয়া শেয়াৰত ক্লিক কৰিব। শেয়াৰত ক্লিক কৰাৰ পিছত এই সফটওয়্যাৰটো আপোনালোকে ডাউনলোড কৰি ল'ব। পিক্সেল লেব বা পিক্সাৰ্ট দি কৰিব পাৰিব। পিক্সেল লেবত ক্লিক কৰিব। শেয়াৰত ক্লিক কৰাৰ পিছত এতিয়া দেখা পাইছে আপোনালোকে এনেকুৱা আহিব। অহাৰ পিছত আপোনালোকে ইয়াৰ পৰা তলত যেটো এৰো দেখা পাব সেইটো ক্লিক কৰি আপোনালোকে সাইজটো ঠিক কৰি ল'ব। এনেকুৱা সেম প্ৰসেছটো ফলো কৰি, আৰু যদি কিবা অসুবিধা হয় আপোনালোকে কমেন্ট কৰিব, মই আপোনালোকক সহায় কৰিম। এনেকুৱা হোৱাৰ পিছত আপোনালোকে সাইজটো মিলাৰ পিছত ইয়েছত ক্লিক কৰি দিব। চাব পাৰে দুইটা সাইজ এতিয়া আপোনালোকৰ এটা পেজত আহি গৈছে। আপোনালোকে যিকোনো ডকুমেণ্টত কৰিব পাৰে। আৰু ইয়াৰ পিছত আপোনালোকে প্লাছৰ পিছত যেটো আইকন হেতুত ক্লিক কৰিব। হেতুত ক্লিক কৰি সেভ এজ ইমেজত ক্লিক কৰি দিব। তাৰ পিছত ডাইমেনশনৰ ওপৰত ক্লিক কৰিব। ডিফল্ট দিয়া থাকিব, হেতুক আপোনালোকে আল্ট্ৰা কৰি দিব। তেতিয়া আপোনালোকৰ সাইজটো বা কোৱালিটিটো হাই কোৱালিটিত সেভ হ'ব। তাৰ পিছত সেভ টু গ্যালাৰীত ক্লিক কৰি দিব। এতিয়া মই আপোনালোকক গ্যালাৰীত গৈ দেখুৱাম। সো এতিয়া আপোনালোকে চাব পাৰে মই মোৰ গ্যালাৰীত এইখন মই
ফটোখন ইতিমধ্যে সেভ হৈ গৈছে এতিয়া আপোনালোকে চাব পাৰে 3.7 MB ৰ এইখন ইয়াৰ পিছত এই ফটোৰ সাইজ কেনেকৈ কম কৰে যিকোনো পৰীক্ষাৰ এপ্লাইৰ বাবে কেনেকৈ ফটোৰ সাইজ কম কৰিব সেইটো মই আপোনালোকক ইয়াৰ পিছত ভিডিঅ'ত দেখাই আছো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ সকলো বন্ধু-বান্ধৱীৰ ওচৰলৈ শ্বেয়াৰ কৰিব যাতে চেনেলটো অলপ গ্ৰ' হ'ব পাৰে আৰু যি উদ্দেশ্যলৈ বনোৱা হৈছে চেনেলটো সেই উদ্দেশ্যটো পূৰণ হ'ব পাৰে এতিয়া আপোনালোকক দেখাই দিম এখন হৈছিল যিখন প্ৰথমে সেভ কৰিছিলো ইয়াৰ পিছত যিখন মই টিক কৰিছিলো এইখন গতিকে এইটো প্ৰসেস ফলো কৰি আপোনালোকে অতি সহজতে যিকোনো ফটোৰ সাইজ মানে দুইটা ফ্ৰন্ট সাইড আৰু ব্যাক সাইড একেটা পেজত আনিব পাৰে আৰু সেভ কৰি ৰাখিব পাৰে ইয়াৰ পিছত আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰে কৰবাৰ পৰা গতিকে এইটো আছিল আজিৰ ভিডিঅ আশা কৰো ইয়াৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব তেনেহলে তলত কমেন্ট কৰি জনাব আজিৰ ভিডিঅটো কেনে লাগিল আৰু ভিডিঅটো প্লিজ লাইক কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅবিলাক চাই লাইক নকৰে তলত কমেন্ট কৰি নজনায় ভিডিঅবিলাক কেনে লাগে তেতিয়া আমি অলপ উৎসাহিত হ'ম আৰু পৰৱৰ্তী ভিডিঅবিলাক বনাবলৈ আপোনাৰ বাবে আৰু বেছি আগ্ৰহেৰে আপোনালোকৰ বাবে বেছি ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তেনেহলে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো জয় হিন্দ জয় আই অসম